Hey guys, কি খবৰ and welcome back to my YouTube channel. বহুত দিনৰ মূৰত মানে ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। সকলোকে আজি মানে যেহেতু 1 জানুৱাৰী সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। এতিয়া প্ৰায় বাজিছে 1:31 PM হা। আমি গৈছোঁ এতিয়া অশ্লাকান্ত মন্দিৰলৈ। গাইজ এতিয়া গৈছোঁ অশ্লাকান্ত মন্দিৰলৈ যিহেতু 1 জানুৱাৰী। মোৰ লগত আছে এই দুজন মানে এজন ঋষি দাদা আৰু এজন বেষ্ট ফ্ৰেণ্ড ৰূপম বৰুৱা। ফটো ষ্টাইল চাওক না গাইজ। তো মানে ফটোগ্ৰাফাৰ এইটো আমাৰ মডেল। कुछ तो बोलो मेरे ब्लॉग पर। চেষ্টা চলাই আছো ফটো উঠাৰ বৰ্তমান টিকেট কাটাই নিতিলৈকে মই পাইছো ই ব্লগিং কৰা নাছিলে ই জাহাজো দেখা পাই কাৰণে মানে ব্লগ কৰা ষ্টাৰ্ট কৰিছে ইয়াৰ মানে লাজ লাগে তো সেইকাৰণে সেইকাৰণে জাহাজ দেখা পাই সি ব্লগ কৰা ষ্টাৰ্ট কৰিছে সি নাজানে কিন্তু কি কৈছে ব্লগটো কি কৰিম নাজানো বাট দেখা পাই কৰিম আৰু ব্লগটো তুচি আছে তুচি একদম এইবিলাক পাই মানুহবিলাক নামি আছে তাৰপিছত আমি যাম আৰ্ডাত যাম আৰ্ডা মই ভইচ অভাৰ কৰি বেয়া পাওঁ নাজানা কিয় নাজানিম so finally guys guys গৰুছ হা ষ্টাৰ্টিং হ'ল বনাবলৈ কণ্টেণ্ট নাই মই বকি আছোঁ লাগিনে দেখা আছে কি হয় জাহাজ মানে ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি গৈ আছোঁ এই দিনৰ কেইটা বাজিল 2:30 আমি যাই আছোঁ কোৱা শুনিছোঁ কোৱা 360 ডিগ্ৰী আহি পালোঁ গৈছোঁ মন্দিৰলৈ বলক যাম খুব ভাল লাগিছে ফ্ৰেণ্ডৰ লগত ভিউ চাওক না লোকেল ভিউ বুলি আৰু মানে আৰু মন্দিৰলৈ দেখাই ফাইনেল থালি এখন লৈ ল'লোঁ চাকি জ্বলাম বুলি এটা ফেক্ট কওঁ মানে যিটো চিৰিটো মই এবাৰ যেতিয়া আহিছিলোঁ মোৰ লগৰজনে কৈছিলে যে এইটো চিৰি মানে এটা শিলতে কাটিছে গোটেই মণিটো বুলি কয় মই নাজানো ইমান ভালকৈ দেখাই দিয়া না পিছত দেখা আছে ভাই এটা চিৰি দেখাম এটা চিৰি উঠিম গাইজ বলক আপোনালোকে মোৰ লগতে এই মই আছোঁ ন পিছফালে কেমেৰামেন আছে আমাৰ ৰূপম বৰুৱা ব্লগাৰ আগফালৰ পৰা পজ কৰা ইয়াতো ঘূৰোৱা পজ কৰা এইটো ঘূৰোৱা তাৰপিছত কৰা এয়া এটা শিলত কাটা হয় এটা শিলত কাটা হয় চ' ৰ'দ পৰিছে ক'ৰ পৰা মা মোৰ দেখাচোন মোৰ ভিডিঅ'ত সহায় কৰিছে ৰূপম বৰুৱাই দেই মেনশ্যন কৰি দিছে মোৰ নামটো এইটো বেলেগ কথা বাই দ্য ৱে ভিউজ বাকী গৈ আছোঁ আজি অমনে নকয় আজি মই কৈছোঁ আজি অমনৰ মন্দিৰটো 360 ডিগ্ৰী ভিউ দি দেখাই দিওঁ বহুতখিনি কাম বাকী আছে এইবিলাক বনাই আছে আধা আধি গাইজ চাকি তাকি জ্বলাই মানে আহিলোঁ মনটো গোটেই বেছি মানে এতিয়া মানে ভাল লাগিছে ভিউ চাওক না গাইজ পূৰা মন্দিৰৰ মজাকৈ পূৰা নদীৰ বতাহ আহি আছে এইটো ৰ'বই উমানন্দ এতিয়াতো গৈছোঁ আমাৰ ৰূপম গাইজ ছানছেটৰ ভিউ চাইছে এতিয়া ঘৰ যাম মানে এই অশ্লাকান্ত মন্দিৰটো আমি অকণমান হিষ্ট্ৰী মানে লোকেল মানে খুৰা কেইজনমানক সুধিছোঁ চ' আহকচোন অকণমান শুনি লওঁ
ক্লান্ত মানে ভাগৰি পৰা তাতে যুদ্ধ কৰি তাৰমানে ভাগৰি পৰিছিল ভাগৰি পৰাৰ পিছত তেখেতে আৰু বেলেগত নগ'ল নহয় ইয়াতে তাৰমানে থান লৈ ল'লে তাতে 9টা কুণ্ড আছে 9টা কুণ্ড আছে কুণ্ড বিষ্ণু কুণ্ড ব্ৰহ্মকুণ্ড সৰস্বতী কুণ্ড গণেশ কুণ্ড এনেকুৱা গোটেইকেইজন ভগৱানৰ 9টা কুণ্ড আছে এই নদী পাৰে পাৰে নদী পাৰে পাৰে চাব যাব পাৰিম না আমি হাতী খোজ আছে ঘোঁৰা খোজ আছে এই তলত দেখা পাবা আমাক বুজাই আছে ধুনীয়াকৈ মানে মন্দিৰটোৰ বিষয়ে এই পাহাৰখন হোৱা মানে তাৰমানে অৰ্থ হ'ল কি তাতে বিষ্ণুকুণ্ড আছে তলত চৰণ আছে বিষ্ণুৰ এই চৰণত পিণ্ড দিলেহে তাৰমানে এই চাগে মানে পণ্ডিত নহয় মানে লোকেল মানুহ যি হওক মানে শুনিলে চাগে মানে এই মন্দিৰটো মানে হেৰিটো যেতিয়া হৰিহৰ যুদ্ধ হৈছিলে হৰিহৰ যুদ্ধ কথা সকলোৱে জানে তেতিয়া মানে মানে এইখন লৈ কিনে আহিছে বোলে জোকাই আছে তেতিয়া মানে শিৱ আৰু ভগৱান বিষ্ণুৱে ইয়াতে মানে শিৱ আৰু ভগৱানে ইয়াতে মানে জিৰাইছিলে চ' মানে বহুত মানে চিন থকা বুলি কৈছে আৰু আমি নামি যাই মানে চাই আছোঁ বলকচোন যাই চাওঁ মানে মন্দিৰত মানে ভিডিঅ' কৰিব মনা আছে মন্দিৰৰ ভিতৰত আমি সোমাইছোঁ হেৰি মানে এই মন্দিৰটোৰ ভিতৰত কুৰ্ম অৱতাৰৰ মানে হেৰি আছে আৰু শিৱক স্থাপন কৰা হৈছিলে মহাদেৱ শিৱ একদম এনি টাইম কল ইটোৰ খনৰ কথা কৈছিলে খুৰাজনে সেইটো মানা না সেইটা সেইটা ফিরে খাতলে যাই ফটো পড়ছে ন যা যাই আছো গাইস ঘৰলে ৰাওনা আমাৰ ফালটো বি চাপন গাইস তো গাইস আমাৰ ফালটো মি জনছিনা বলে জনছিনা সো ঘৰলে উপতি চানটো নাইছে না মজা আহি আছে গাইস মই ভিডিঅ' বনাই আছো ঘৰ কেৱল ঘৰ চাই পাঁচটা বাজে দেই আহি পালোঁ মানে ইটো পাৰৰ পৰা ইটো পাৰ গাইছ দিনটো মানে একো খাবলৈ মানে পোৱা নাই মানে একো খোৱা নাছিলোঁ মন্দিৰত যিহেতু গৈছিলোঁ ইটোক লগ পালোঁ ৰাস্তাত তাৰপিছত ইয়াক লগ ধৰিলোঁ চ' এতিয়া খাই আছোঁ আমি এগ ৰোল খাই কিনে ঘৰ যাম চ' গাইছ সকলোকে মানে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কৰি দিবহে গাইছ